বন্ধুসকল, আজি আমাৰ গাঁৱৰ মোৰ নিজৰ গাঁৱৰ আজি মোৰ বিহু আমাৰ। গতিকে বিহুৰ আজি প্ৰথম কাৰ্যসূচী শোভাযাত্ৰা আছিল। গতিকে আমি সকলো ৰাইজে মিলি কিনে আমি বিহুখন উদযাপন কৰিছোঁ। গতিকে বিহুৰ আৰম্ভণিৰ পৰা গোটেইখিনি মই আজি আপোনালোকক দেখুৱাম। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। যোগেশ্বৰ ডেকা ঘৰণী সাংস্কৃতিক সন্ধিয়াত এই শুভ উদ্বোধন কৰাৰ বাবে যিগৰাকী ব্যক্তিক আমি মঞ্চলৈ আমন্ত্ৰণ কৰি আনিছোঁ, সেইগৰাকী ব্যক্তি আপোনালোকৰ সকলোৰে চিৰ পৰিচিত। তথাপিতো আমি আমাৰ ফালৰ পৰা নতুনকৈ পৰিচয় ব্যৱস্থা পাইছোঁ আৰু আপোনালোকৰ সহায় সহযোগ হ'লে অহা বছৰ আমি ৰূপালী জয়ন্তী অনুষ্ঠানটো যথেষ্ট ডাঙৰ কৰি আৰু গোটেই চন্দ্ৰপুৰ নহয়, আমি কামৰূপ জিলাৰ ভিতৰত এখন জাকত জিলিকা এটা অনুষ্ঠান কৰাৰ আমি মানস কৰিছোঁ। তাত কিন্তু লাগিব আপোনালোক সকলোৰে সহায় সহযোগ, দিহা পৰামৰ্শ, গঠনমূলক দিহা পৰামৰ্শই আমাৰ এই আহি আছে। আমি যিমান পাৰোঁ বিহুৰ পাছত আমি ৰিলিজ কৰিবলৈ ট্ৰাই কৰিম। ধন্যবাদ, আশীৰ্বাদ কৰিব। মোৰ বিৰাট প্ৰিয় আচলতে ৰাগদাক মই একদম বহুৱাই আমি এনেকৈ গান এটা কৰিব লাগিব, এনেকৈ কৰিব লাগিব। বিৰাট ধুনীয়া গান এটা। আৰু ৰাগদাক মই আমাৰ কৌশিক দাই হাতত চহৰীয়ালৈ পানীটো কি থাকোঁতে সোণজনী, হাতত চহৰীয়ালৈ পানীটো কি থাকোঁতে সোণজনী, মাজনী হ'বনো পানী